এই উঠি অহা প্ৰজন্মৰ প্ৰতিনিধিসকলক যদি তেনেধৰণৰ দুটামান দিশ মই এই বয়সত অনুকৈ দিব পাৰোঁ, মোৰ নিজৰো ভাল লাগিব। কাৰণ এই অঞ্চলৰ এগৰাকী মই যুৱক হিচাপে বা ইয়াৰে এগৰাকী এসময়ৰ ছাত্ৰ হিচাপে আমাৰ পৰৱৰ্তী চামক কিছু গতি দিব পাৰিলে ক'ৰবাত নিজৰে মই শান্তি পাম। আৰু সেই সুবাদতে ইষ্টাৰ্ণ একাডেমীৰ মই অনুৰোধ ৰক্ষা কৰি যেতিয়া মই ৯৫ চনত দৰং কলেজত পঢ়িবলৈ গৈছিলোঁ, আজিৰ যিটো দিন, এই দিনটোৰ পৰাই মই আৰম্ভ কৰিছোঁ। আমাৰ দিনত দৰং কলেজত প্ৰায় ৪,৫০০তকৈ বেছি ছাত্ৰ ছাত্ৰী আছিল। এতিয়াতো চাগে ৬,০০০ মান হ'ল। ছায়েন্স, আৰ্টছ, কমাৰ্চ, কলা, বিজ্ঞান, বাণিজ্য এই তিনিওটা শাখাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নালন্দা হিচাপে দৰং কলেজত অভিহিত কৰা হয়। আৰু নৱাগত আদৰণি সভা যিদিনাখন অনুষ্ঠিত হৈছিল দৰং কলেজত, মই ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত স্নাতক প্ৰথম বৰ্ষত যেতিয়া নামভৰ্তি কৰি তাৰ ছাত্ৰ হৈছিলোঁ, এই পৰিৱেশটো আজিৰ যিটো দিন মই হয়তো নমৰালৈকে মনত ৰাখিব লাগিব। স্বাভাৱিকতে এখন বিশাল কলেজ আৰু বিশাল এটা প্ৰেক্ষাগৃহ, এখন ডাঙৰ মঞ্চ জীৱনত প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। তাৰ আগলৈকে ইমান ডাঙৰ বিশাল ছাত্ৰ ছাত্ৰী, ইমান ডাঙৰ মণ্ডপ, ইমান ডাঙৰ এটা ষ্টেজ দেখাই নাই। তথাপিও মই মৰসাহ কৰি যেতিয়া নৱাগতসকলৰ ফালৰ পৰা ক'বলৈ দিয়া হৈছিল, ইয়াত সৰুকৈ আহিছোঁ। আৰু মোৰ নামটো নিতুমণি শইকীয়া। আপোনালোকে মোক কোনো এতিয়া চিনি নাপায়, কিন্তু আজিৰ এই নৱাগত আদৰণি সভাত এই মাইক্ৰফোনৰ সন্মুখত থিয় হৈ মই আপোনালোকক ক'ব বিচাৰোঁ যে আজি মোক এই দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ পৰা অধ্যাপক অধ্যাপিকাসকল সকলোৰে দৃষ্টিত মই এজন নতুন ছাত্ৰ, নৱাগত ছাত্ৰ। মোক কোনো চিনি নাপায়, ইয়াত কিবা গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। কিন্তু আজি মই এই মাইক্ৰফোনৰ সন্মুখত থিয় হৈ আপোনালোকক এটা কথা দিব বিচাৰোঁ যে মই এইখন কলেজৰ পৰা সেইজন ছাত্ৰ হৈহে ওলাই যাব বিচাৰোঁ, যিজন ছাত্ৰক এদিন এই দৰং কলেজে ক'ব লাগিব এই ছাত্ৰজন আমাৰ ছাত্ৰ আছিল। ইয়াৰ অধ্যক্ষ মহোদয়ৰ পৰা আৰম্ভ কৰি ইয়াৰ অধ্যাপক অধ্যাপিকাসকলে ক'ব লাগিব যে ই আমাৰ ছাত্ৰ আছিল। মোৰ সহপাঠীসকলে যাতে এদিন ক'বলগীয়া হয় যে ই আমাৰ লগত পঢ়িছিল, ই মোৰ বেটছৰ ছাত্ৰ আছিল। সকলোৱে এতিয়া হাত চাপৰি মাৰিছিল আৰু ষ্টেজত বহি থকা প্ৰিন্সিপাল ছাৰৰ পৰা আৰম্ভ কৰি বিশিষ্ট অতিথি, মুখ্য অতিথি সকলোৱে মোক কথাখিনি শেষ কৰাৰ পিছত হেণ্ডশ্বেক দিছিল। আনকি যিগৰাকী সেইদিনাখনৰ সভাখনৰ সভাপতি আছিল, তেওঁ পিছত কৈছিল যে এই নিতুমণি শইকীয়া নামৰ ল'ৰাটোক আমি বিশেষভাৱে শুভেচ্ছা দিছোঁ, তেওঁ সপোনবিলাক পূৰণ হওক আৰু তেওঁ যাতে সঁচাকৈ তেনেকুৱা এজন ছাত্ৰ হৈ এই দৰং কলেজৰ পৰা ওলাই যাব পাৰে। আৰু মই এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি ক'ব বিচাৰিছোঁ যে মই কোনো কিতাপ পত্ৰ পঢ়ি তোমালোকক কথা ক'ব বিচৰা নাই। প্ৰথমতে মই কৈছোঁ যে এনেধৰণৰ অনুষ্ঠানলৈ সেইসকল মানুহক আমন্ত্ৰণ কৰা হয় যিসকল সফল ব্যক্তি। মই সফল হোৱা নাই, কিন্তু এইটো কথা ঠিক যে মই সফল হ'বলৈ চেষ্টা কৰি আছোঁ, এইটো সঁচা। আৰু যদি সেই সফল হ'বলৈ চেষ্টা কৰা মানুহজনে তোমালোকৰ আগত এই মাইক্ৰফোনৰ সন্মুখত তোমালোকৰ জীৱনত কামত অহা কিবা কিবি যদি মই দুটামান কথা ক'ব লাগে, তেনেহ'লে মই সেই চিন্তাটো তোমালোকৰ মন আৰু মগজুত সোমোৱাই লোৱাটো প্ৰয়োজন বুলি ভাবোঁ। কাৰণে যিকোনো এজন মানুহক দুটা শব্দৰেই খুব প্ৰয়োজন, যি দুটা শব্দ ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ জীৱনত সম্পৃক্ত কৰি ল'ব পাৰিব লাগে, সেয়াই হৈছে আত্মবিশ্বাস আৰু আত্মবিশ্বাস শক্তি। তোমাৰ আত্মবিশ্বাস এই পৰ্যায়ত থাকিব লাগিব যে মই হ'ম, মই কৰিম, মই পাৰিম, মই জিনিম। পৃথিৱী উলটি যাওঁ, কিন্তু নিজৰ লক্ষ্যস্থান কেতিয়াও তুমি বাদ দিব নালাগে। তোমাৰ উদ্দেশ্য যেতিয়া মহান হ'ব, লক্ষ্য যেতিয়া স্থিৰ হ'ব, এদিন চাবা ভগৱানো তোমাক সহায় কৰিব। নিজক সোধা
যে কিহৰ কাৰণে যোগ্য, কি কামৰ কাৰণে তুমি এই পৃথিৱীলৈ আহিছা। নিজক সোধা, দেউতা মাৰ পৰামৰ্শ লোৱা, তেখেতসকলক গুৰুত্ব দিয়া, কিন্তু তাৰপিছতো প্ৰথমতে নিজক সোধা যে তুমি কি কৰিব পাৰিবা, এই পৃথিৱীখনত তোমাৰ জেগা ক'ত, নিজক সোধা। মই সেইটোৱে কৰিছোঁ। মোৰ দুয়োটা দাদা ছায়েন্সত পঢ়িছে। মই মেট্ৰিক পাছ কৰাৰ পিছতো দেউতাই মোক একেই কথা কৈছে, ছায়েন্স পঢ়িবলৈকে কৈছে। মোৰ দেউতা এতিয়াও জীয়াই আছে। মই কৈছিলোঁ যে মই নপঢ়োঁ। দেউতাই মোক নামানে, তেহেঁত দুইটাই ছায়েন্স পঢ়িছে, তাক কিয় নপঢ়ে। মই কৈছিলোঁ দুইটাই পঢ়িলে বুলি মই কিয় পঢ়োঁ, মই নপঢ়োঁ বুলি কৈছোঁ। আৰু মায়ে তেতিয়া দেউতাক কৈছিল যে সি যি পঢ়িব বিচাৰিছে তাক তাকেই পঢ়িবলৈ দিয়ক, আপুনি কেলৈ জোৰ কৰিছে। এতিয়াও দেউতা আছে। মই নিজে জানিছিলোঁ যে মই ছায়েন্সৰ মানুহ নহয়, গতিকে দেউতাই পঢ়িবলৈ কৈছে কাৰণে মই কিয় পঢ়োঁ। তোমালোককো মই সেই কথাটো যে তোমালোকৰ কোনোবা দেউতা আৰু মায়ে তোমালোকক যদি জোৰ কৰি তোমাক তেওঁলোকৰ সপোনটো জাপি দিব বিচাৰে, তুমি যদি তাৰ কাৰণে যোগ্য নহয় বুলি ভাবা, তেতিয়াহ'লে তুমি দেউতা আৰু মাৰ কথাটোৰ বিৰোধিতা কৰা। তেওঁলোকে পঢ়াব বিচাৰি নপঢ়িব। আমাৰ বহুত অভিভাৱকৰ সেইটোৱেই ভুল। নিজে সপোন দেখে, কাষৰ ঘৰৰ ল'ৰাটো যদি ইঞ্জিনিয়াৰ হৈছে, ছোৱালীজনী যদি মেডিকেল পঢ়িছে, নিজৰ সন্তানটোকো ডক্টৰ বনোৱাৰ, ইঞ্জিনিয়াৰ বনোৱাৰ তেওঁলোকে সপোন দেখে। আৰু কিছুমান অভিভাৱক আছিল নিজে ডক্টৰ হ'ব বিচাৰিছিল, নিজে ইঞ্জিনিয়াৰ হ'ব বিচাৰিছিল, বা নিজে তেনেকুৱা ডাঙৰ মানুহ হ'ব বিচাৰিছিল, হ'ব নোৱাৰিলে। নোৱাৰি তেওঁলোকে নিজৰ সন্তানৰ যোগেদি সেই সপোনটো পূৰণ কৰিব বিচাৰে, যিটো ভুল। সেইটো তেওঁলোকৰ সপোন। সেই সপোনটো নিজৰ সন্তানৰ ওপৰত কেতিয়াও জাপি দিব নালাগে। বহুত অভিভাৱকৰ সেই ভুলৰ বলি হয় নিজৰ সন্তান। না তেওঁলোকে ভৱিষ্যতলৈ ডক্টৰ হয়, না তেওঁলোক ইঞ্জিনিয়াৰ হয়, না তেওঁলোক প্ৰফেচৰ হয়, না তেওঁলোক অধিবক্তা হয়। এখন গৈ তেওঁলোক ভুচুং পহু নিজৰ সপোনটোৰ কাৰণে বৰবাদ। এই তেনেকুৱা অভিভাৱকসকলক মই অনুৰোধ কৰোঁ যে আপোনালোক যিসকল তেনেকুৱা ইয়াত মাক দেউতাক আছে, আপোনালোকে নিজৰ সন্তানক তেনেকৈ সপোন জাপি নিদিব। মনত ৰাখিব যে এই পৃথিৱীখনলৈ সি বা তাইও এটা নিৰ্দিষ্ট সপোন লৈ আহিছে। কি বিচাৰিছে বুজিবলৈ চেষ্টা কৰক। সি কি বিচাৰিছে, তাৰ কি প্ৰতিভা আছে। ছোৱালীজনী যদি সৰুৰ পৰাই এখন আইনাৰ সন্মুখত থাকি তাই লিপষ্টিক লগাই ভাল পায়, আইব্ৰ লগাই ভাল পায়, নিজক যদি সজাই পৰাই ধুনীয়াকৈ ৰাখি ভাল পায়, আপুনি তাইক হকাবধা নকৰিব। তাতো তাই এটা প্ৰতিভা আছে। সৰু ল'ৰা এটাই যদি ঘৰত এখনমান পুতলা লৈ পেলাই কিবা কিবি টুকটাক দেখি বনাবলৈ চেষ্টা কৰিছে, তাকো বনাবলৈ দিয়কচোন কেতিয়াবা। চাওক, পঢ় গৈ বুলি সেইসোপাৰ পৰা আঁতৰাই আনি তাক জোৰ জবৰদস্তি টেবুলত বহুৱাই নিদিব। কেতিয়াবা সিহঁতৰ মতেও অলপ সময় ব্যয় কৰিবলৈ আমি দিব লাগে। কিয়? সিহঁতি এখন কল্পনাৰ জগতত থাকে। যেতিয়া সিহঁতি কিবা সৃষ্টিমূলক কাম এটা কৰিব বিচাৰে, সেইটোত আমি অভিভাৱকবিলাকে সহায় কৰাটো প্ৰয়োজন। আমি ভুল কৰোঁ। যে আপোনাৰ ল'ৰাটোক, আপোনাৰ ছোৱালীজনীক আপুনি অনবৰতে খিয়াল ৰাখিব লাগিব, সেইটো সঁচা কথা। আৰু বিপথে যাতে নাযায়, প্ৰতিটো মুহূৰ্তত আপুনি সজাগ আৰু সচেতন হৈ থাকিব লাগিব। আজিকালিৰ পৃথিৱীখন বেলেগ, মোবাইলৰ পৃথিৱী। মোবাইলটোৰ যাতে সৎ ব্যৱহাৰ হয়, তেওঁলোকে যাতে তাৰ কেতিয়াও অসৎ ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে আপুনি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। কিন্তু এইটো নহয় যে মোবাইলটোক আপোনালোকে ভূত দেখা দি দেখিব, অনবৰতে চিয়াদিগিৰি কৰি থাকিব, সেইটো নহয়। সি তাক দুটা কথা নতুন ভাল দিশ জানিবলৈ, শিকিবলৈ চেষ্টা কৰিব পাৰে। সেই ক্ষেত্ৰত আপুনি তাক উৎসাহ দিয়াটো দৰকাৰ। আৰু বেয়া চালে, বেয়া কিবা সি যদি দিশত গতি কৰাৰ আপুনি গম পায়, তাক তেতিয়া বাৰণ কৰক, আঁতৰাই আনক। ২ নম্বৰ কথা, যিসকল ইয়াত জ্ঞান আৰু বুদ্ধি উদয় হোৱা ছাত্ৰ ছাত্ৰী আছে, মই 9-8ৰ পৰাই যদি ধৰোঁ, আজিকালি ল'ৰা ছোৱালী সৰুৰ পৰাই খুব স্মাৰ্ট, তোমালোক খুব টেলেণ্টেড, আৰু আজিৰ পৃথিৱীখনৰ তোমালোক বাসিন্দা। মই তোমালোকৰ বয়সৰ ছাত্ৰ আৰু তোমালোক এই বয়স, এই সময়ছোৱাৰ ছাত্ৰ, আকাশ পাতল পাৰ্থক্য আছে, আকাশ পাতল পাৰ্থক্য। তোমালোকে এতিয়া স্কাৰ্ণত পঢ়িছে, তোমালোকৰ দেউতাই মায়ে হয়তো থৈ যায়, বা তোমালোকে এতিয়া গাড়ীত আহা বা কিবা কিবি ধেৰ কিবা। কিন্তু আমিতো ইমান দূৰ আমি খোজকাঢ়ি আহিছিলোঁ। আমি যিখন LP স্কুলত পঢ়িছিলোঁ, আমিতো বস্তা কঠ লৈ গৈছিলোঁ, ধূলি বালি লৈ আমি তেনেকৈয়ে পঢ়িছোঁ। তোমালোকেতো এতিয়া ধূলি বালি লৈ পঢ়িবলগীয়া হোৱা নাই।
এখন ভাল স্কুলত পঢ়িছা, মোটামুটি ফেন আছে, আছে চাগে AC, এয়াৰ কণ্ডিশ্যনো তোমালোকৰ থাকিব পাৰে, কিন্তু আমাৰ ঘৰেই নাছিল। দুবাং বাং গোহালিৰ দৰে এটা স্কুল ঘৰ আছে, আমি তাতে পঢ়িছোঁ। কিন্তু তথাপিও তেনেকুৱা বিদ্যালয়ত পঢ়িও আমি নিজৰ ভৰিৰ ওপৰত ভৰ দি খাব পৰা মানুহ হৈছোঁ। এই বিদ্যালয়খনত পঢ়ি তোমালোক প্ৰত্যেকে সেই কথাটো ভাবিব লাগিব যে তোমালোকক মা আৰু দেউতাই এই বিদ্যালয়খনলৈ 6 ঘণ্টা 7 ঘণ্টা সময়ৰ কাৰণে যে পঠিয়াইছে, তোমালোক ঘৰখনৰ বিপদ বা আপদ কাৰণে তোমালোকক ঘৰৰ পৰা দূৰত পঠিওৱা ব্যৱস্থা কৰিছে বুলি নাভাবিব। তোমালোকক এইকাৰণে এই বিদ্যালয়খনলৈ পঠিয়াইছে যে তোমালোক প্ৰত্যেকে একোজন সম্পদ হোৱা, ঘৰখনৰ সম্পদ হোৱা, এই অঞ্চলটোৰ সম্পদ হোৱা, সেইকাৰণে পঠিয়াইছে। বেলেগ বিদ্যালয়লৈ নপঠিয়াই এই ইষ্টাৰ্ণলৈ কিয় পঠিয়াইছে? হয়, ইয়াৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী শিক্ষাগুৰুৰ ওপৰত তোমালোকৰ মা দেউতাই এটা আস্থা আৰু বিশ্বাস পোষণ কৰিছে, আশা কৰিছে যে এই বিদ্যালয়খনত পঢ়া শুনা কৰি তোমালোক ভৱিষ্যতলৈ একোজন সুনাগৰিক হ'বা, ভাল ৰিজাল্ট কৰিবা, আন 10জন ছাত্ৰ ছাত্ৰীতকৈ নিজৰ সন্তানটো বেছি ভাল হ'ব, তেনেকুৱা এটা সপোন প্ৰত্যেকজন অভিভাৱকে ভাবে আৰু আশা কৰে যে মোৰ ল'ৰাটোৱে আটাইতকৈ বেছি নম্বৰ পাব, কাষৰ ঘৰৰ ছোৱালীজনীতকৈ মোৰ ছোৱালীজনীয়ে 1 নম্বৰ হ'লেও বেছি পাব, এনেকুৱা এটা তেওঁলোকে আশা কৰে। এইটো বেয়া নহয়, সেই প্ৰতিযোগিতাটো থাকিব লাগে, কিন্তু অকল যদি নম্বৰৰ প্ৰতিযোগিতাতেই তোমালোকক নমায় বা তোমালোকেও নামিব বিচৰা, মই কিন্তু তোমালোকৰ লগত বা আপোনালোকৰ লগত মই সেই একেখন মঞ্চত নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলক নম্বৰ লাগিব, এখন ভাল চাৰ্টিফিকেট, এখন ভাল মাৰ্কশ্বিট লাগিব, কিন্তু এটা কথা মনত ৰাখিব, সেই চাৰ্টিফিকেট আৰু সেই মাৰ্কশ্বিটখন এখন ভাল শিক্ষানুষ্ঠানত নামভৰ্তিৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। জীৱনৰ সেই শিক্ষা সমাপ্ত কৰাৰ পিছত সেই চাৰ্টিফিকেট আৰু সেই মাৰ্কশ্বিটখন ইমান বেছি গুৰুত্বপূৰ্ণ নহয়। কিন্তু যিবিলাক অভিভাৱকে আৰু যিবিলাক ছাত্ৰ ছাত্ৰীয়ে অকল মূল্যাংকনক গুৰুত্ব দিয়ে, মানে নম্বৰৰ নিগনি দৌৰত নামে, তেওঁলোকে এটা দিশ হেৰুৱায়। মই নিবিচাৰোঁ সেই দিশটো অভিভাৱকবিলাকেও হেৰুৱক বা ছাত্ৰ ছাত্ৰীবিলাকেও হেৰুৱক, মই কেতিয়াও নিবিচাৰোঁ। কি সেই দিশটো? এখন ৰেলগাড়ী চলিবলৈ যেনেকৈ ইঞ্জিনটোত 2টা চিৰি একদম সমান পৰিমাণে লাগে, 2টা চিৰিৰে ৰেলৰ ইঞ্জিনটো চলি যায়, ৰেলগাড়ী লৈ যায় লক্ষ্যস্থান অভিমুখে, ঠিক একেধৰণে এজন যদি মানুহ, পূৰ্ণাংগ মানুহ হ'ব লাগে, এই ছাত্ৰ অৱস্থাৰ পৰা যদি জীৱনৰ গতি তেওঁলোকে ঠিক কৰি লক্ষ্যস্থান অভিমুখে তেওঁলোক ৰাওনা হ'ব লাগে, তেনেহ'লে মই ভাবোঁ সেই ৰেলগাড়ীৰ 2টা চিৰিৰ দৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ জীৱনত এফালে মূল্যাংকন আৰু আনফালে আনটো চিৰিত মূল্যবোধ, এই দুয়োটা সমানেই লাগিব। যিবিলাক ছাত্ৰ ছাত্ৰী অকল মূল্যাংকনক গুৰুত্ব দিব, যিবিলাক অভিভাৱকে অকল মূল্যাংকনক গুৰুত্ব দি মূল্যবোধক গুৰুত্বহীন কৰিব, সেইবিলাক ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, সেইবিলাক অভিভাৱকৰ ভৱিষ্যত বৰ সুখকৰ নহ'বও পাৰে। কিয়? সি বা তাই মূল্যাংকনৰ পিছত দৌৰোতে তাৰ হৃদয়, তাৰ আবেগ ক'ৰবাত চুৰমাৰ হ'ব পাৰে। ডক্টৰ বনাম বুলিছিল, বনাইহে এৰিলে, ইঞ্জিনিয়াৰ বনাম বুলিছিল, বনাইহে এৰিলে, কোনোবা বিশ্ববিদ্যালয়ৰ অধ্যাপক বনাম বুলিছিল, বনাইহে এৰিলে, কিন্তু নিজৰ বুকুৰ সন্তান কৰি তেওঁলোকক ৰাখিব নোৱাৰিলে। এইটো আটাইতকৈ ডাঙৰ ট্ৰেজেডি। ডাক্তৰ বনিলে, ইঞ্জিনিয়াৰ বনিলে, কিন্তু নিজৰ বুকুৰ সন্তানটো হৈ তেওঁলোক নাথাকিলে, গুচি গ'ল তেওঁলোক। আৰু এনেকুৱা বহুত অভিভাৱক আছে, এইখন বেংগলোৰতে, এইখন হায়দৰাবাদতে, আমাৰ এইখন অসমৰ বহুত এতিয়া সন্তান আছে, যি অসমৰ সেই মাক দেউতাকৰ ওচৰলৈ নাহে, মাত্ৰ তেওঁলোকে ইমেইল কৰে, হোৱাটছআপ কৰে, কেতিয়াবা ভিডিঅ' কল কৰে, 6-7 বছৰ ধৰি ঘৰলৈ তেওঁলোক অহা নাই। আটাইতকৈ ডাঙৰ কথা, মাক দেউতাক তেওঁলোকৰ ওচৰলৈ যাব বিচৰাটো তেওঁলোকে যাবলৈ দিয়া নাই, ৰহস্যজনক কাৰণ। আপোনালোকে বিচাৰে নেকি আপোনালোকৰ সন্তান তেনেকুৱা হওক? তোমালোকে বিচৰা নেকি তোমালোকৰ মা দেউতাই তেনেকুৱা দুখ আৰু কষ্টত জীৱন কটাওক? মই কেতিয়াও নিবিচাৰোঁ যে আমাক সেইখন সমাজ নালাগে।
আমাক তেনেকুৱা চোকা ল'ৰা ছোৱালী নালাগে, আমাক তেনেকুৱা অভিভাৱক নালাগে যি ডক্টৰ ইঞ্জিনিয়াৰ বনাবৰ কাৰণে গোটেই জীৱনটো পাত কৰিলে আৰু পাই শেষত কি পাইছে নিজেই হিয়া ঝাপৰি কান্দাৰ বাহিৰে এটা ট্ৰেজেডি জীৱন কটোৱাৰ বাহিৰে একো পোৱা নাই। লাগে জানো আমাক সেই জীৱন? সেই কাৰণেই মই কৈছোঁ যে অকল মূল্যাংকনৰ পিছত দৌৰিলে তেনেকুৱাই হ'ব। আনকি সেই মূল্যাংকনৰ পিছত হয়তো দৌৰা বহু অভিভাৱক আজি সন্তানৰ লগত থকাতকৈ তেওঁলোক আছে বৃদ্ধাশ্ৰমত। নিষ্ঠুৰভাৱে আজি তেওঁলোক আলহী হ'বলগীয়া হৈছে বৃদ্ধাশ্ৰমত। বৃদ্ধাশ্ৰমৰ দুটা দিশ আছে। কিছুমানে ভাল দিশ এটা গ্ৰহণ কৰিছে, বুঢ়া বয়সত নিসংগ অনুভৱ কৰি বৃদ্ধাশ্ৰমত আছে, সেইটো ভাল দিশ। কিন্তু যিবিলাক সন্তানৰ কাৰণে বুজা হৈছে, সেই বুজা হোৱাৰ পিছত তেওঁলোকে আশ্ৰয় দিছে বৃদ্ধাশ্ৰমত, সেইটো নিষ্ঠুৰ সত্য। মই নিজে বৃদ্ধাশ্ৰমৰ লগত জড়িত। মই আপোনালোকক কোনো সাধু কথা কোৱা নাই, মই এটা জীয়া সঁচা কাহিনী কৈছোঁ। মই গম পাওঁ তেনেকুৱা যিসকল দুৰ্ভগীয়া অভিভাৱক আছে যি এতিয়া বৃদ্ধাশ্ৰমত থাকি কান্দি প্ৰতিটো দিন পাৰ কৰিছে। নালাগে তেনেকুৱা জীৱন, নালাগে তেনেকুৱা ডক্টৰ ইঞ্জিনিয়াৰ হ'ব। সেইকাৰণে মই এই মূল্যাংকনৰ লগত মূল্যবোধ এইটো গুৰুত্ব দিয়াটো কৈছোঁ। মূল্যবোধ কি আপুনি আপোনাৰ সন্তানক শিকাব লাগিব, তোমালোকেও শিকিব লাগিব।